স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। মই ইডিএক্স পাপু বৰাই ব'লক আজি আনিলোঁ। আনি পিনি ইয়াত 3 লিটাৰ পানীতে 3 চামুচ দিছোঁ। 3 চামুচ দি পিনি মিলাই মেলি এতিয়া পোৱালিক দিওঁগৈ ব'লক। এটা ষ্টেণ্ডাৰ্ডো দিছে, ষ্টেণ্ডাৰ্ড বহাই লওঁ, বহাই মেলি ইয়াত এইটো বহাই দিওঁ। এতিয়া সিহঁতি খাই থাকিব। বাকী এইকেইটাও আনিলোঁ আজি, এইকেইটাও এতিয়া ফিটিং কৰি লওঁ। লগত এটা ৰছী দিছে, ৰছীডাল ওলমাবলৈ দিছে। মিলাই এতিয়া বনাই ল'ব। দানা লগাই মেলি হৈ গ'ল আৰু এতিয়া দানাটো দিওঁ। দানাটো দি মেলি আৰু তাত দি দিম নে কি কয়, ৰছীডালত ওলোমাই দিম, দোলনা খেলাই দিম নেকি। আৰু এনেকৈ দিছোঁ কেলৈ মানে সিহঁতি মানে খাব নোৱাৰিব ন, সেইটো কাৰণে এইটো অঁতৰাই মেলি অলপ দাঙি দিছোঁ আৰু ৰছীডাল ইয়াত লগাই দিলোঁ। এতিয়া দেখিছেনে, এনেকৈ দিছোঁ মানে এনেকৈ দিলে তেহেঁতক খাবলৈ সুবিধা হ'ব আৰু ৰছীডাল ইয়াত বান্ধি দিছোঁ। বাকী আকৌ চফা কৰিবলগীয়া হৈ আছে, জেগাবোৰ কেনেকুৱা হৈ আছে দেখিছে নাই বাৰু। আকৌ একবাৰ চফা কৰিবলগীয়া আছে, মানে এতিয়া ডাঙৰ হৈ গৈছে ন, এতিয়া গুটো বেছিকৈ সিহঁতি মানে বেছি ওলাইছে গুবিলাক। আৰু এইফালে ডুম খাই আছে পোৱালিগাল। আজি ভাবিছে এইটো কি আনিলে বুলিব আজি। বাকী এইটো আৰু এটা বনাবলৈ আছে, এইটো এতিয়া নবনাওঁ। বাকী পোৱালিকেইটা ডাঙৰ হওক, ডাঙৰ হ'লে এইকেইটা বনাই মেলি দিব লাগিব। বাকী এতিয়া বাহিৰৰ লাইটটো দি দিওঁ। বাহিৰত ছাগলী ফাৰ্মখন আছে ন, সেইটো কাৰণে এইটো দি লওঁ, চুইচ দি মেলি। এতিয়া বাহিৰৰ পৰিৱেশটো এখন ছাগলী গঁৰালটো চাই লওক। ৰাতি পৰিৱেশ, এতিয়া সন্ধিয়া লাগি আছে আৰুনো কি আৰু এতিয়া আৰু ওপৰত গৈ পিনি চাই আহোঁগৈ ছাগলীকেইটা। আৰু ছাগলীকেইটা এতিয়া মানে আজি মই তিয়ক গৈছিলোঁ ন, সেইকাৰণে আজি বান্ধিব নোৱাৰিলোঁ, সেইকাৰণে মায়ে বান্ধিলে। আৰু এইফালে ছাগলীকেইটা আজি পোহৰ হৈ আছে গোটেই, বাহিৰতো লাইট দি থোৱা আছে। আৰু এইফালে বাহিৰৰ পৰিৱেশটো তলত সেইখন ফাৰ্ম। বাকী এখন গেটখন লগাই লওঁ। আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।